এতিয়া চোৱাক তেওঁলোকৰ কুৰ্তি ষ্টাৰ্টিং প্ৰাইচ ৰাখিছে কেৱল মাত্ৰ 53 আপোনালোকে কেৱল মাত্ৰ 53 মানে 53 টকাতে ষ্টাৰ্টিং কুৰ্তি পাব কেৱল মাত্ৰ কলিকতাৰ প্ৰকাশ এণ্টাৰপ্ৰাইজত এয়া চোৱাক পিংক কালাৰৰ এই কুৰ্তিটো দাম হৈছে কেৱল মাত্ৰ 53 টকা 53 এয়া চোৱাক তাৰপিছত চোৱাক আৰু কিছুমান ফেন্সি কালেকশ্যন আছে এয়া চোৱাক এইটো বহুত ধুনীয়া কুৰ্তি কটন কুৰ্তি হয় আৰু এইবিলাক আপোনালোকে গৰমত পিন্ধিবৰ কাৰণে বহুত বেছি ভাল আৰু আপোনালোকে এই কুৰ্তিবিলাক কেৱল মাত্ৰ 55ত পাইছে এইটো তাৰ পাছত চোৱাক এইটো হৈছে 74ৰ এয়া চোৱাক এইটো দাম 74 প্ৰিন্টেড কটন কুৰ্তা হয় কেৱল মাত্ৰ কলিকতাৰ প্ৰকাশ এণ্টাৰপ্ৰাইজত আপোনালোকে ইমান কম দামত পাব এয়া চোৱাক এইবিলাক পেকেট হয় এয়া চোৱাক তেওঁলোকে পেকেটিং কৰি থৈছে কিছুমানত 3 পিস কিছুমানত 4 পিস আছে আৰু এইটো হৈছে আপোনালোকে পাইছে 110 টকা টোটাল আপোনালোকে ল'ব লাগিব 4 পিস 4 পিস ল'ব লাগিব আৰু পাৰ পিছত পৰিব 110 টকা তাৰপিছত চোৱাক আৰু এইবিলাক আইটেম আছে তেওঁলোকে পেকিং কৰি থৈছে চোৱাক বিভিন্ন ধৰণৰ নেক ডিজাইন বিভিন্ন কালাৰ তাৰ লগতে কাপোৰৰ কোৱালিটি বহুত বেছি ভাল মেটেৰিয়েল ভাল আৰু সবতে এটা ভাল কথা হৈছে যে আপোনালোকে বিভিন্ন ধৰণৰ কালাৰ পাব কালাৰ কম্বিনেশ্যন পাব তাৰ লগতে হৈছে ডিজাইন বেলেগ থাকিব এই কুৰ্তিবিলাকৰ এইবিলাকতো মই আপোনালোকক দেখুৱালো এইবিলাক হৈছে পেকিং কৰি থৈছে তাৰ পাছত চোৱাক এইটো হৈছে কেৱল মাত্ৰ 90 টকা 90 रुपीसत चुक किमान धुनियाके हाथतो काम करा आछे एया चुक डिजाइन करा आछे एटु केवल मात्र 90 टकात पाइ गयसे चुक एटु चुक एटु पाइसे केवल मात्र 90 टका।